ঠাণ্ডা দিনত জুই কোৱা ফুৱাই বৰ ভাল লাগে পাই। আকৌ দেউতা ঠাণ্ডা দিনত জুই ফুৱাটো মজা বেলেগ। মই ভাতকেইটা ইয়াতে পাতি দিওঁ নেকি? টাইমো হ'ল, ইয়াতে বনাই লৈ যাওঁ আকৌ গেছত বনোৱাতকৈ। কাইলৈ আকৌ আমাৰ জেতুলিও আহিব নহয়, আনিব যাব লাগিব হোষ্টেলৰ পৰা। তাকেহে সোনকালে ভাতকেইটা উঠাই দিওঁ আৰু। কাইলৈ জেতুলি আহিব, মাৰ লগত ময়ো আনিবলৈ যাম। কিমান ভাল লাগিব। যাবি বাৰু, পিছে উৎপাতখন কৰি নাথাকিবি। তোৰ উৎপাত আকৌ দিনক দিনে বাঢ়িছে নহয়, তই জান নাই? হা নাটলাৰ দোকানৰ পৰা ধৰি বেনটেনলৈকে তই কমখন জগৰ লগাইছ নাই এইকেইদিনতে? হা ঠিক আছে দিয়ক, ভিতৰলৈকে যাওঁ আৰু ভাতকেইটা ভিতৰতে পাতি দিমগৈ আৰু। যাওঁ পাই, ইয়াত বনালে গোটেই বস্তুখন পাছত এটা এটাকৈ মইহে নিব লাগিব। ভিতৰতে বনোৱাই ভাল। যাওঁ পাই, ময়ো যাওঁ। তহঁতিয়ে ইয়াত থাক আৰু বাপেক পুতেক দুইটাই। কাম বনকেইটা কৰি আজৰি হ'লো, যাওঁ এতিয়া ফুচুকাক উঠাই লওঁগে। এইটো আকৌ বৰ দেৰিলৈকে হোৱা হৈছে নহয় আজিকালি। ফুচুকা, ফুচুকা উঠিছ নে? জানে কেলি ফুচুকা ৰেডি। এতিয়া যোৱাৰহে কথা আৰু। ৱাহ কি আছই, আজি যে ইমান সোনকালে উঠিলি? হা ওলাই মেলি ৰেডি একেবাৰে। আকৌ সেই দীঘল চেণ্ডেল কেলে লগাই লৈছ আকৌ? সেইটো মই খুলিবলৈ কৈছিলোঁ নাই তোক? হা এই চেণ্ডেল পিন্ধিলে কি হয় আকৌ? মাক আজি জেতুলিবাই কান্দিবলৈ যাম বুলি ইমান দিনতে কিনি থৈছোঁ, টাউনলৈ বোলো এদিন পিন্ধি যাম। আকৌ পিন্ধি যাবলৈকে নিদিয়ে। আইঅ এই ল'ৰাটোক আজিকালি কথা এটা ক'ব নোৱাৰি। কথা পাতি যে চেণ্ডেলহে খুলিবলৈ কৈছিলোঁ। হ'ব দে, পিন্ধিলি যদি পিন্ধ আৰু এতিয়া, নুখুল যদি। ব'ল আৰু ওলা জল্দি। অ'কে মা, নহ'লে ব'ল নহ'লে ভাতকেইটা খাই পেলাই ব'ল দুইটা যাওঁ। ফুচুকা তই তাত গৈ আকৌ উৎপাত নকৰিবি দেই। এতিয়া কৈ দিছোঁ কিন্তু, ইটো লাগে কৰি নাথাকিবি আকৌ। এতিয়া কৈছোঁ তোক। অ'কে মম। আহিব এতিয়া ৰ, মই ফোন কৰিছিলোঁ। মা ফুচুকা আহিলা? ব'লা মই ৰেডি হৈ আছোঁ, যাওঁ তেন্তে। ব'ল এতিয়া গোটেইকেইটা যাওঁ।